বৰপেটাত আহি সত্ৰলৈ নগ'লে জানো হ'ব। সেইকাৰণে বাহিৰতে জোতা চেণ্ডেল খুলি আমি ভিতৰত সোমাই আহিছোঁ। আৰু ইয়াতে লিখা আছে যে ইয়াতে কেৱল মাৰ্জিত পোছাক পিন্ধিহে ভিতৰত সোমাব, মানে মহিলাসকলে মেখেলা চাদৰ পিন্ধি আহিলে বেছি ভাল। আৰু সত্ৰৰ পৰিৱেশটো দেখিছে আপোনালোকে, ইমান ধুনীয়াকৈ চাফ চিকুণ ৰাখিছে, আহিয়ে কিবা এটা ভাল লাগি গৈছে। আৰু আমি যিহেতু গধূলি সময়ত গৈছিলোঁ, গতিকে চাইও বহুত শান্তি পাইছোঁ, কাৰণ আজিকালি যিহে ৰ'দ দিছে বাহিৰত ওলাবই নোৱাৰি। আৰু এইখিনি দেখিছেনে, এইখিনি হৈছে সত্ৰৰ মূল সম্পদ, মাধৱদেৱে নিজ হাতেৰে ৰোৱা ফুল। ইয়াৰে এডাল মাধৱদেৱে ৰৈছে আৰু তাৰ পৰা বাকীকেইডাল হৈছে। সন্ধিয়া সময় হোৱাৰ কাৰণে ইয়াত পাঠ আৰম্ভ হৈছে আৰু সকলোৱে ইয়াত সুন্দৰকৈ বহি পাঠ শুনি আছে। ইফালে সিফালে চাওঁতে চাওঁতে সত্ৰৰ আমাৰো এটা পাক সম্পূৰ্ণই হ'ল। আৰু ভিতৰত গৈ কিনে দেখিলোঁ ইয়াতে দুটা তুলসী গছৰ খুঁটা আছে। আচৰিত নালাগেনে বাৰু? ইয়াৰ ভকতক বোলে সপোনত দেখাইছিল নদীত উটি অহা এই খুঁটা দুটা, আৰু তাৰ পৰাই আনি খুঁটা দুটাৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াতে সত্ৰৰ নিয়ম অনুসৰি এইটো পাৰ নোহোৱাকৈ ৰাস্তাটো গাড়ী চলাব নিদিয়ে।